তো হে গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। তো আজি হ'ল 7 তাৰিখ আৰু আজি আমাৰ ইয়াতে লক্ষ্মীগঞ্জত এটা প্ৰগ্ৰাম আছে, ধামাকা প্ৰগ্ৰাম। তো মই আপোনালোকক লৈ গৈছোঁ তাতে। তো দেখাই আছোঁ কি হয় আৰু কি নহয়। এতিয়া বাজে ৰাতিৰ 8টা আৰু মই ভাত পানী খাই ল'লোঁ। বাহিৰত দুটা ভাইটি আছে, তো সিহঁতে আছে মোক মানে ৰখি আছে। তো সিহঁতৰ লগত এতিয়া যাম, যাই কিনে দেখাইছোঁ পূৰা কেনেকৈ হয় আৰু কেনেকৈ নহয়। আৰু বহুত চেষ্টা কৰিম যে আপোনাক পূৰা চিন দেখাবলৈ, কি হৈছে কি নাই, মানে কেনেকুৱা টাইপৰ চব দেখাম। তো চাই থাকিব কেনেকুৱা হয়। তো আমি আহি পালোঁ ভিতৰত, এতিয়া সোমাম ভিতৰত যাই কিনে দেখোঁ কি হয় আৰু কি নাই। আমি ইয়াতে আহিছোঁ ফাংচনত, তো চাওঁ আকৌ কি হয়। কিবা ক'ব নেকি দাদা? দাদা কিবা ক'ব না কওঁ? ডাঙৰীয়া মঞ্চত উপবিষ্ট অসম সাহিত্য সভাৰ সন্মানীয় লক্ষ্মীগঞ্জ ফাইট ক্লাবৰ সন্মানীয় সভাপতি তোজামেল দাদা এখন ঝাঁপি দেন। আমার রানীগঞ্জ আঞ্চলিক পঞ্চায়েতের সম্মানীয় সভাপতি সৈয়দুল ইসলাম। আগুন দিবেন জোরে গাবলে আগুন রেডি আৰু তেখেতক সম্বোধন জনাব আমাৰ ভলান্টিয়াৰসকলক আমাৰ আৰক্ষী বিষয়াসকলক মহানাই বেছ কৰি দিয়াৰ অনুৰোধ জনাইছোঁ। ভলান্টিয়াৰসকল এয়া আচ্ছা পৰি মাৰিব লাগে একেলগে
চাওক এইটো আমাৰ হৈ আছে তো গাইস সিচুয়েশন যাও বাইরে কেনেকা হয় তো চাই থাকিব ব্লগত কি হয় থাকে হেলমেট দি এলে কোয়া না লাগে আস্তে 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 রিঅ্যাকশন 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 Ay, Arsun, alam man nasuroy. Alam na. Isa. Ase শুনে যাও একবার। Go, set. हेलमेट डांस कर फाका था तुमरा Selfie no are. Rasta. Oker. Istirahat dulu ya, Jadi blocking dah lagi nama. Buat aku sama tu blocking bawa lagi na pakla. Masih ada
আৰু সিহঁতৰ ড্ৰেছ এইটো আৰু সিহঁতৰ এটা ইউটিউব চেনেল আছে নাম কৈ দিয়ক আমাৰ চেনেলটোৰ নাম হ'ল STR ভইচ টিম তো ভাল লাগিলে ছাবস্ক্ৰাইব কৰি দিম চেনেলটো ছাবস্ক্ৰাইব কৰি দিব প্লিজ বহুত মেহনত কৰে সিহঁতক চাই দিয়ক আগত কি কৰোঁ তোমাৰ তুমি ড্ৰেছটো মানে পুৰা ধামাকা কৰিলে ভিতৰত একদম পুৰণি হ'লেও সকলোৰে ভাল লগা এটি গীত গাবলৈ লৈছোঁ কেনেকুৱা লাগিল আমাৰ ইয়াতে লোকেলত বহুত ভাল লাগিলে আৰু নেক্সট বাৰ দেখা হ'ব আৰু ফোন কৰি আছে কিবা ক'ব কেনেকুৱা লাগিল আহি ইয়াতে আহি তো বহুত ভাল লাগিছে ইমান ছাপোৰ্ট কৰিছে ৰাইজে সঁচাকৈ বহুত ভাল লাগিছে প্ৰথমবাৰৰ বাবে মই আহিছোঁ এনেকৈ মোক আশীৰ্বাদ মৰম দি যাব কেনেকুৱা লাগিল আপোনাৰ ইয়াতে ভাল লাগিছে নতুনজনে প্ৰথমবাৰৰ কাৰণে আহিছোঁ আৰু বিৰাট বেছি ভাল অভিজ্ঞতা ইমান ডাঙৰ ক্ৰাউড মানে ইমান ছাপৰ্টিভ ৰাইজ খুব ভাল লাগিছে আৰু সদায় আহিবলৈ বিচাৰিম এনেকুৱা ৰাইজ পালে অংকীখন খুব ভাল আহিব আকৌ আহিব নিশ্চয় ইয়াতে প্ৰগ্ৰাম চাই আছে এতিয়া যাম ঘৰত ঘৰ গৈ দেখাই আহিছোঁ কি হৈছে তো যাই কেনে মই এতিয়া ঘৰত আহিলোঁ আৰু ঘৰত মানে তালা চালা পূৰা লগাই দিছে মই এনে মাতি কেনে খুলিলোঁ তো বিচনা পাতি ৰেডি কৰিলোঁ এতিয়া টোপনি যাম পূৰা টোপনি লাগিছে আৰু এতিয়া বাজে কেইটা জানা এতিয়া বাজে 3টা 4টা বাজে আৰু পুৱা হ'বই আৰু এতিয়া টোপনি যাব লাগিব কাৰণ পূৰা ৰাতি তাতে গৈছে তো বহুত কষ্ট কৰি কিনে ভিডিঅ'টো বনালোঁ তো বহুত মানে এনেই ভলাণ্টিয়াৰ বেচ দিছে আমাক ভলাণ্টিয়াৰৰ কাম কৰিব লাগে আৰু প্লাছ ভিডিঅ' বনাব লাগে তো বহুত কষ্ট হৈছে যদি ভিডিঅ'টো ভাল লাগি থাকে তেনেহ'লে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব কাৰণ লক্ষীগঞ্জত যি আছে লক্ষীগঞ্জত আমাৰ ইয়াতে তো সিহঁতে যদি ভিডিঅ'টো চাই আছে তেনেহ'লে প্লিজ শ্বেয়াৰ কৰি দিব ভিডিঅ'টো আৰু চেনেলত যদি নতুন হয় তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিব তো অ'কে বাই